বুদ্ধ হিল মাটিৰ বুদ্ধয় কথা কব পাৰে নেকি মানুহবোৰে তেন্তে পূজা কৰে কিয় হিলৰ বেদীৰ ওপৰত বহুৱাই ৰখাতকৈ হৃদয়ৰ গুহাত স্থান দিলে জীৱিত হলতেন বুদ্ধ বুদ্ধং শৰণং গচ্ছামি কেৱল তোমাৰেই নেকি আয়ে আমাক কিয় শিকাইছিল তেন্তে শৈশৱতে আমাৰ আই পিছে বৰ নিচলা কোনোবা নিথৰুৱাৰ দুখতো ভাগি পৰে তেওঁ গাইস লকডাউনৰ আজি 17 নম্বৰ দিনত আপোনালোকলৈ লৈ আহিছো মোৰ 17 নম্বৰ কবিতা লকডাউনৰ কবিতা ইতানত আজিৰ কবিতা বুদ্ধ এটা ধুনীয়া কবিতা আপোনালোকে শুনিব কেনে হৈছে জনাব কবিতাটো লাইক কৰিব আৰু মোৰ চেনেল ষ্ট্ৰেছ ৰিলিফটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বিনা কাৰণত ঘৰৰ পৰা নলব ষ্টে হোম ষ্টে বুদ্ধ